নমস্কাৰ, এই মুহূৰ্তত আহি গৈছে ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। মাজত মাত্ৰ কেইমাহমান আছে, ধৈৰ্য ধৰক, আকৌ কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হ'ব। মন্ত্ৰী পীযুষ হাজৰিকাই এনেধৰণে মন্তব্য কৰিছে, মাজত মাত্ৰ কেইমাহমান আছে, তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হ'ব। জনাইছো পৰৱৰ্তী খবৰটি। CBI আহিল, CBI গ'ল, জন্মনি ৰাভা তদন্ত কি হ'ল? CBI আহিল, CBI গ'ল, কিন্তু জন্মনি ৰাভা তদন্তটো কি হ'ল? সাংসদ গৌৰৱ গগৈয়ে এনেধৰণে মন্তব্য কৰিছে। জনাইছো পৰৱৰ্তী খবৰটো। অখিল গগৈয়ে দিনটোত সমালোচনা কৰিব, গধূলি হলে আমি আকৌ মুখ্যমন্ত্ৰীৰ লগত ফটো দেখিবলৈ পাওঁ। শংকৰজ্যোতি বৰুৱা, আচুৰ শংকৰজ্যোতি বৰুৱাই এনেধৰণে মন্তব্য কৰিছে। অখিল গগৈ দিনত ভালে থাকে, কিন্তু যেতিয়া ৰাতি হয়, গধূলি হয়, তেতিয়া আমি মুখ্যমন্ত্ৰীৰ লগত ফটো দেখিবলৈ পাওঁ। অখিল গগৈ আৰু মুখ্যমন্ত্ৰী দুয়োৰে ফটো দেখিবলৈ পোৱা যায়। শংকৰজ্যোতি বৰুৱাই এনেধৰণে মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তিত ফুটবল বনাইছে, এইফালৰ পৰা মাৰি সেই অমিত শ্বাহলৈ দিয়ে, সেইফালৰ পৰা মাৰি অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মালৈ দিয়ে, আৰু হুছেইন লৈ চকু মুদি বহি আছে সদৌ অসম ছাত্ৰ সন্থা। ভূপেন বৰাৰ মন্তব্য আছিলে। আমাৰ এই নতুন চেনেলটি আপুনি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।